ছাত্ৰীসকল প্লাবিটাছ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি তোমালোকলৈ লৈ আহিছোঁ মই ৪ৰ্থ শ্ৰেণীৰ অংকুৰণৰ দীঘল ঠেঙীয়া নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ। উত্তৰ দিয়া। ক, যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কোনে ভাবিছিল? উত্তৰ, এই কথাষাৰ চোৰটোৱে ভাবিছিল। খ, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিল। এইদৰে কোনে ভাবিছিল? এইদৰে চোৰে ভাবিছিল। গ, এই প্ৰভু দীঘল ঠেঙীয়াই নেপায় যেন। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ বুঢ়ীয়ে কৈছিল। ঘ, আমাকো পেপা কঢ়াই পালে, কোনে কেতিয়া কৈছিল? বাঘবোৰে কৈছিল। বাঘবোৰে যেতিয়া এটাৰ পিঠিত এটা উঠি আকৌ তাৰ পিঠিত আন এটা উঠি ওখ হৈ চোৰটোক ধৰিবলৈ বুদ্ধি কৰিলে, তেতিয়া চোৰটোৱে বুদ্ধি কৰি তলৰ বাঘটোক খেদি পঠালে। যেতিয়াই তলৰ বাঘটো দৌৰ মাৰিলে, ওপৰৰ আটাইবোৰ বাঘ থল থল কৰি সৰি পৰিল। তেতিয়া বাঘবোৰে ভাবিলে আমাকো পেপা কঢ়াই পালে। উত্তৰ দিয়া। ক, বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি কাক বুজাইছিল? উত্তৰ, বৰষুণক বুজাইছিল। খ, বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল? উত্তৰ, এটাৰ পিঠিত এটা আকৌ সেইটোৰ পিঠিত আন এটা উঠি উঠি ওখ হৈ চোৰটোক ধৰাৰ কৌশল কৰিছিল। গ, চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল? উত্তৰ, বাঘবোৰে যেতিয়া চোৰটোক ধৰিবলৈ এটাৰ পিঠিত এটা উঠি উঠি ওখ হৈ লৈছিল, তেতিয়া চোৰটোৱে আটাইতকৈ তলৰ বাঘটোক ভয় খুৱাই খেদাই পঠালে। যেতিয়াই তলৰ বাঘটো দৌৰ মাৰিলে, ওপৰৰ আটাইবোৰ বাঘ সৰি পৰিল আৰু ভয়তে সিহঁতো লৰ মাৰিলে। তেতিয়া চোৰটো ৰক্ষা পৰিল। চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত লৈছিল? উত্তৰ, চোৰটোৱে ঘৰলৈ আহি সি আৰু কেতিয়াও চুৰ নকৰে বুলি সিদ্ধান্ত লৈছিল। তলৰ শব্দসমূহৰ লগত অৰ্থৰ মিল থকা শব্দ বাকচৰ পৰা বিচাৰি আনি কাষৰ খালী ঘৰত লিখোঁ আহা। এইটো এটা বাকচ, ইয়াত কেইটামান শব্দ দিয়া আছে আৰু এই শব্দটোৰ লগত অৰ্থ মিলোৱা শব্দ এই খালী ঘৰবিলাকত লিখিব লাগিব। ইয়াত এতিয়া মই লিখিয়ে থৈছোঁ, তোমালোকে চাই ল'বা। চাং, চাং মানে হ'ল বাঁহৰ বিচনা। অসহনীয়, সহিব নোৱাৰা। চেঙা, তজবজীয়া। গভীৰ, বহুত তললৈ বিস্তৃত। তৎমত, চেতনা। কাটন, চোকা। খৰা, নেজ ছিগা। গলধন, ডিঙিৰ পাছফাল। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। দীঘল, চুটি। আন্ধাৰ, পোহৰ। পুৰণি, নতুন। অসহায়, সহায়। বলি, নিৰ্বলি। ৰাতি, দিন। গভীৰ, তৰাং। ধন্যবাদ।